থেটো ভগাটো মই ইয়াক নালাগে বুলি ক'লে নুশুনে এতিয়া দৈ গৈ তাক কৈ আহিছো পৰিলেগে গৈ পিছে তোক নালাগে বুলি কৈছিল না মই আহিবলৈ Bonk. হ'ব মনে মন থাক খুন্দি দোকানত চিপছ পেটিয়ে চকলেট এটা খাই দিবি যাব Huh? বৈ এতিয়া হাঁহিব নালাগে তই ব'লক খুই গৈ থাকো আৰু এতিয়া মিটিং থাকিবই নহ'লে আছো আহক কি লাগিবনো আপোনালোকক Bonk. ইয়াক কি লাগে দিয়াচোন চকলেট এটা চিপছ পেটিয়ে খাই বোলে কেক খাম মই চকলেট নাখাওঁ বগাই তই ক'ত যাওনো দাদু ক'লে এইটো ল তই খালিয়ে মানে বগাই পইচাটো লোৱা তোমালোক পালাহে নেকি আহা বহাহি আহা পালোহি খুই পানী গা হ'লাচোন মৰি যাম এতিয়া নহ'লে ইমান গৰমত আহিছো খোজকাঢ়ি Huh? আনিছোগে ৰ'বা তোমালোক বহাহি আহা আমি এইখিনিতে বহো আহা তাৰপিছতে ঠাণ্ডা লাগিব ইমান গৰম হয় দে আমি যেনে তেনে আহিছো ইমান গৰমত থাকিব পৰা নাই এয়া লোৱা পানী তুমি তলতে বহিলা দেখোন এইখিনিতে ভাল লাগিব এইখিনিতে সকলো বহো ঠাণ্ডা তোমালোকে মিটিং আৰম্ভ কৰা মই চাহ পাকোঁগে ইমান গৰমত চাহ নালাগে নেকি নবো একো নহয় অকণমান খাবা আৰু কালি মানুহটোক কৈ টাউনৰ পৰা মিঠাই অনা থৈছো কি কৰিছা ভিতৰতে সোমাই কিনো কৰিম আৰু কালি বিদুভাই চাবলৈ গৈছিলো আজি গোটেই গা বিষ শুই আছিলো বিদুভাই চাবলৈ গৈছিলা আমাকনো কেলে নকলা আমিও গ'লোহেঁতেন নহয় তোমালোকৰ লগত বিদুভাই চোৱা নহ'ল আৰু যিখনহে অৱস্থা হ'ল ৰাস্তাত কিনো হ'ল কেলে চোৱা নহ'লগেনো কালি মানে পুকীয়া খেতিখন লৈ গ'লো গোটেইকেইটাই 10 মাইল পাওঁতে তেলটো এদাই হৈ থাকিলে নহয় Bonk. তাৰপিছত কি হ'ল তাৰপৰা গোটেইকেইটাই ঠেলি নি BSC পোৱালোগে Huh? ভাল দিছিলে দেখোন তেতিয়াহ'লে কালি তাৰপৰা তেলটো ভৰাই লৈ গৈ থাকোতে ৰাস্তাতে আগ চকাটো ফুটি থাকিলে নহয় তাৰপৰা কেনেকে গ'লানো তাৰপৰা গাড়ীখন ৰখাবলৈ নাপাওঁতে চিংকাই আৰু জুগনুৱে লাগিলে নহয় কাজিয়া Huh? কাজিয়ানো কেলে লাগিলে দুইটা গাড়ী পথে ধুমাধুম লাগি গ'ল নহয় তাৰপৰা কাজিয়া লাগি থকা দেখি আমি গোটেইকেইটাই এৰুৱাবলৈ গ'লো তাৰপিছত উল্টা আমাকহে মাৰিবলৈ ল'লে সেই দুটাই মই নাযাওঁ কেতিয়াও খেতি লৈ আৰু ফুৰিবলৈ তাৰপৰা আমাক মৰা দেখি গোটেইকেইটাই ধৰি লৈ এটা দুইটাকে গৰু পিটন দি দিলো আমি তাৰপিছত গাড়ী সেই তাতে এৰিলো আৰু গোটেইকেইটাই খোজকাঢ়ি আহি আজি এতিয়া গোটেই গা বিষ আৰু এতিয়া মই পটককে মেৰাপানী পৰা আহোঁগে বুলি ওলাইছো কেলে যাওঁ মেৰাপানী মাৰ ৰ'দখনত এনেই অকণমান কিবা কাম এটা আছে লাহে যাবা খালি অ'কে মা মিঠাই এটা লওঁ নি Huh? খাবি অকণমান চাহপানী আনিব এতিয়া Bonk. বৰ ধুনীয়া মিঠাই আনি থৈছে দেই নবৌ চাহটো লোৱা চাহটো লোৱা এতিয়া সকলোৱে ঠাণ্ডা হৈ যাব নহ'লে আজি গাৰ্লফ্ৰেণ্ডৰ লগত মজাকে ফুৰি আহোঁগে মইনা কলিজা ৰৈ আছে মোলে অথনিৰ পৰা আইও দেহি ইমান ধুনীয়াকে ওলাই আছে মই দেখি পাগল হৈ গৈছো আৰু খং নুঠে মই সোনকালে যাওঁ নহ'লে আৰু মোক আজি আৰু থলে আৰু মইনা আহা আমি দুটাই এপাক ফুৰি আহোঁগে মোক নামাতিবা তুমি মইনা কলিজা কি হ'লো তোমাৰ ইমান খং যে নামাতিবা তুমি মোক মই নাযাওঁ তুমি ক'ত যোৱা গৈ থাকা নেকি Huh? কি হ'লো তোমাৰ ইমান খং যে তোমাক খং কৰিলে বেছি ধুনীয়া লাগে দেই এতিয়া কিমান দেৰি হ'ল চোৱাচোন তুমি
এনেকুৱা নহয় সৰি Huh? লাজ আকৌ দেই আজিৰ পৰা যদি তুমি এনেকুৱা কৰা মই তোমাক পাহৰি যাম ঠিক আছে হা আজিৰ পৰা এনেকুৱা নহয় আৰু সৰি আই লাভ ইউ জান এতিয়া এইবোৰ কৈ থাকিব নালাগে ব'লা মোৰ ঘৰৰ মানুহে দেখিলে আহি পিঠি ফালিব আৰু Bonk. ঠিক আছে ব'লা যাওঁ ক'ত যাবা কোৱা ৰেষ্টুৰেণ্টত যাবা নে পাৰ্কত যাবা নে ৰিজৰ্টত যাবা ক'ত নিয়া নিয়া আৰু ব'লা সোনকালে যাওঁ চিঞৰি নাথাকো আৰু কাকু কি হ'ল কোৱা জান মোৰ মানে অলপ শ্বপিং কৰিবলৈ আছিলে টাউনলৈ যাওঁ ব'লাচোন Huh? মই মনি বেগটো মই পটককে পাহৰি আহিলো নহয় জিপে কৰি দিবা ব'লা ব'লা যাওঁতে কফি খাই যাম দেই জান উম, I love you জান মই তোমাক সেইকাৰণে চবতকে বেছি ভাল পাওঁ দেহা Huh? I love you Bonk. I love you too, ফুচু জান ফাইনেলি আমি ছুপাৰ মাৰ্কেট পালোহি কি লোৱা ল'বা ব'লা সোনকালে মই যে কিমান বস্তু ল'বলৈ আছে তোমাক মই বুজাব নোৱাৰো ব'লা ব'লা সোনকালে ব'লা আজি মই মন খুলি শ্বপিং কৰিম দেই তুমি নহ'লে বাধা নিদিবা মোক Huh? মই কেইটামান লওঁ দেই লোৱা কি লোৱা লৈ লোৱা সোনকালে উম, Huh? তুমি যে কিমান ভাল মই যে তোমাক কিমান ভাল পাওঁ তুমি একোতে বাধা নিদিয়া মোক অ' আৰু অলপ বজাৰ কৰিবলৈ আছে ব'লা ইফালে যাওঁ ব'লা ইজনী আজি মোক শেষ কৰিব আজি গোটেই পইচাও নানিলো মনি বেগো নানিলো কি হয় মোৰ ঠিক নাই আজি হোটেলত গৈ কাঁহী বাতি ধুবগে লাগিব নি ঠিক নাই মোৰ যি অৱস্থা এনেই হাজিৰা কৰি বাইকখন লৈছিলো এতিয়া কি অৱস্থা হয় ঠিক নাই Huh? শুনিছা নাই এইফালে আহা আকৌ গৈছো ৰবা আজি কি হয় ঠিক নাই 50,000 মান বিল হলে চেচে আৰু মোৰ ফালে আজি তোমাৰ বস্তু লৈ হৈ গ'ল বোলা ন যাব পাৰি আৰু আমি তেতিয়াহ'লে নাই হোৱা আৰু কাপোৰ দুযোৰমান ল'বলৈ আছে আৰু মেকআপৰ বস্তু অলপ ল'বলৈ আছে লিপষ্টিক আইলাইনাৰ এইবিলাক ল'বলৈ আছে তুমি এতিয়া যাওঁ বুলি ক'লে নহ'ব নহয় ৰ'বা আজি মই চেচ তুমি কিবা কৈছিলা নি কিবা শেষ হ'ল বুলি শুনিছিলো নাই মই একো কোৱা নাই তুমি এনেই শুনিছা কাকু ব'লা হ'ল কৈ যাওঁ তুমি বিলটো দিয়াগে ব'লা Huh? মই বিলটো দিমগে বাৰু তুমি আহা দাদা আমাৰ বিলটো চাই দিয়কচোন কিমান হ'ল আপোনাৰ ন আপোনাৰ নামটো কাকু নহয় জানো হয় কাকু নামতে বিলটো বনাই দিয়ক আচ্ছা আপুনি অলপমান বহক মই আপোনাৰ বিলটো চাই দিছোঁ বাৰু আপোনাৰ বিলটো 45,550 টকা হ'ল Huh? 50 টকাটো নালাগে বাৰু আপুনি 45,500 টকা দিলেই হ'ল আপোনাৰ এই বিশেষ অফাৰ এটা আছিলে তাত আপোনাৰ এইটো ৰেহাই দিয়া হৈছে আইও মোৰ আজি জীৱনে বৰবাদ কি হয় জানো এতিয়া আৰু মই মৰি থকাই ভাল হ'ব নেকি আপোনাক আপুনি কিবা কৈছে নাই আপোনাক কোৱা নাই মই এনেই কিবা এটা ভাবিছো ঠিক আছে তেতিয়া আপুনি সোনকালে বিলটো পে' কৰি দিয়ক দাদা আৰু আমাৰ কাষ্টমাৰ লাইনত ৰৈয়ে আছে অলৰেডি দাদা কথা এটা কওঁ বেয়া পাব নি আপুনি নাপাওঁ কোৱা কি কথা আছিলে তোমাৰ মই মানে মোৰ হাতত মানে ইমান পইচা নাই মই এতিয়া কি কৈছা তুমি এইবোৰ কথা তুমি বস্তু লোৱাৰ আগতে ক'ব লাগিছিলে এতিয়া তুমি তেনেকে ক'লে নহ'ব নহয় নহয় মানে মোৰ লগত অকল বাইক এখনহে আছে আপোনাক মই এই বাইকখনকে চমজাই থৈ যাওঁ আৰু আজি যেতিয়া মোৰ পইচাটো গোট খাই তেতিয়া মই পইচাটো দি বাইকখন লৈ যামহি আৰু তোমাৰ বাইকখন ক'ত আছে চাবিটো দি থৈ যোৱা তুমি বাইকখন বাহিৰতে আছে চাবিটো এইটো লওক থেংক ইউ নেক্সট টাইম আকৌ আমাৰ ইয়াত আহিব Bonk. আহিম বাৰু দাদা মই আপোনাক আৰু এটা ৰিকুৱেষ্ট কৰিছো আপুনি মোৰ লগত অহা ছোৱালীজনীক নক'ব যে মই গ'লোগে বুলি তাই মোৰ
মোৰ বহুত মৰমৰ, তাইক মই দুখ দিব নোৱাৰো। তাইক নকব যে মই বাইকখন আপোনাৰ ইয়াত দি থৈ গৈছো বুলি। ঠিক আছে, নকওঁ বাৰু তেতিয়াহ'লে। মই আহিলো তেতিয়া, পিছফালৰ গেটখনেদি মই ওলাই গৈছো বুলি নকব। ঠিক আছে ডেকা ল'ৰা, তুমি টেনশ্যন নল'বা, যোৱা তেতিয়া। মানুহে এনে নকয় দেই ধুনীয়া ছোৱালী প্ৰেমত পৰিব নালাগে বুলি। আজি মই ধুনীয়া ছোৱালী প্ৰেমত পৰি মোৰ সমস্ত শেষ আৰু। হাজিৰা কৰি কৰি এটকা দুটকাকে গোটাই বাইকখন আনিছিলো, এতিয়া সেইখনো মই বন্ধকত দি থৈ আহিবলগীয়া হ'ল। এফালে ইনষ্টলমেণ্ট বিচাৰি মানুহ আহি ঘৰ পাবহি নেক্সট মাহৰ পৰা। কি যে কৰো আৰু দেই। আৰু উঠি অহা আমাৰ ডেকা ল'ৰাসকলকো ক'লো যে ধুনীয়া ছোৱালী দেখিলে প্ৰেমত পৰি নাযাবা। যদি মোৰ নিচিনা অৱস্থা হ'বলৈ মন নাই তেতিয়াহ'লে পঢ়া শুনাত গুৰুত্ব দিয়া। Huh? যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।